वेलकम टू माय चैनल वेलकम জানাছো মোৰ চেনেললৈ যে আৰু নিউ এপিসোডলৈ ডেইলি ব্লগৰ আৰু আজি হৈ আছে শংকৰদেৱৰ শংকৰোৎসৱ সো আজি শংকৰোৎসৱৰ কাৰণে আমি গাইস কাম কৰি আছো এফালে আছে দীপাংকৰ ব্ৰ এফালে আছে এটা সভ্য লছলি গৈ আছে যিটো কাম চাম নকয় এফালে দেখিছে এইবিলাক কাম কৰা দেখিছে কেনেকৈ হেৰি কৰি আছে দে তা ভিডিঅ' বনাম তো গাইস এজন আমাৰ সদায় এনেকে মোৰ চেনেকে কাম কৰিব এজন গাইস কাম কৰা ল'ৰা এওক আমি 200 টকা হাজিৰা দি লৈ আনা হৈছে এওক মই পইছো অসভ্যকেইটা ভিডিঅ' বনাই আছে কিবা মোক উঠাই দিব লাগে কোনো ধান্দা নাই অসভ্য লৈছিল তাৰ ওপৰত ককাই কৈছে এটা গুমাই থোৱাচোন যা পখেন যা লাদেন যা দুই যা মা আপোনালোকেতো জানে আজি শংকৰদেৱৰ উৎসৱ চ' শংকৰদেৱ জন্ম হৈছিলে চ' আজি আমাৰ ইয়াত মানে তোমাৰ নামতি পাৰ্টি আনিছে মই এতিয়া যাম নামতি পাৰ্টি চাবলৈ নাম গাই আছে তেওঁলোকে আপোনালোককো দেখাই আছো বোলক তাত গৈ লগ পাই আছো মোবাইলটো মোৰ তাত গৈ আছো মোবাইলটো পইচা কেইটা উলিয়া হাততে তহঁতি আজি সোমোৱামে আজি খালত এইবিলাক কথা নাই গা ধুবি গৈ দে যি আছে চব দে 700 আছে পাই যাবি যা তই 700 টকা ধুনীয়াকে সোমোৱাই দে বোকা পানীখিনিত ধুনীয়াকে সোমোৱাই দে এইখিনি লাগিব লাগে এইখিনি জিন্তু লাগিব এই কেলা অকল ভালি কৈছে না কিয় আনিছিলি একো বেয়া নহয় একো নহয় বাদ দে একো নহয় আজি বাচি গ'ল ই কিয় বাচিলে আজি নাজানো অসভ্যটোৰ কাৰণে বাচিলে মই কৈ আছো কি ইমান জলদি কৈ আছো কি বৈ ইয়াত যাওঁ এই অসভ্যটোৱে ব্ৰ বাচি গ'ল আজি তুমি ৰাতিলে দিম গাইজ কণ্টিনিউ কৰিম ইয়াৰ বস্তুটো ইয়াত ভাগৱত হৈ আছে কাৰণে বহুত বেকগ্ৰাউণ্ডৰ পৰা নইজ আহি আছে সেইটো শুনা নাপাব সেইটো বেয়া নাপাব ভাগৱত শুনক ভাগৱত বা শংকৰ মানুহৰ ষ্টাৰ্ট হৈছে এইটো গাইজ বল শংকৰ ইয়াৰ পাৱাৰ আমি মানে আহি আছিলো নাম পাৰ্টি চাবলৈ কিন্তু এহেঁতে ক'লে কি আমি বোলে ইয়াত নাচাওঁ বোলে ভাওনা চাবলৈ যাম তো আমি যাম এতিয়া ভাওনা চাবলৈ আৰু বহুত মানুহে আমাক চাই পেলাই হাঁহি আছে দোকানৰ চাইডত ৰখি আছিলে তেহেঁতক দাঁত মই এবছৰ দুটাত উলিয়াই যোৱা নহয় জানো তো এতিয়া আমি গৈ আছো এতিয়া ভাওনা চাবলৈ মানুহ আহি আছে বহুত মানুহ আহি আছে চ' আমি এতিয়া ভিডিঅ' ইয়াত নবনাওঁ আমি ডাইৰেক্ট আপোনালোকক লগ পাই আছো গাইজ ভাওনাত ডাইৰেক্ট ভাওনাত লগ পাম ৰখি অঁ হৈ আছে ভাওনা আজি য'তে ত'তে ভাওনা শংকৰোৎসৱৰ কাৰণে দিহা নামহে অনুষ্ঠিত হ'ব বোলে বাই ব্ৰ পালা ভাওনা কিন্তু এতিয়ালৈকে মানুহ চব বহি আছে ষ্টাৰ্টিং একো হোৱাই নাই গাইজ ফাইনেলি আহি আছো আমি এতিয়া ঘৰলৈ কাৰণ আমি ভাওনা চাবলৈ গৈছিলো কিন্তু মানুহ বহুত আৰু কিছুমান জেগাত হোৱাই নাছিলে গতিকে আমি এতিয়া ঘৰলৈ আহি আছো ঘৰলৈ নহয় বাৰু লাইব্ৰেৰীত আহি আছো লাইব্ৰেৰীৰ কাৰণে এতিয়া আপোনালোকে জানেই দেখাইছিলো প্ৰথমতে নাম পাৰ্টি আনিছে আমি এতিয়া যাম নাম পাৰ্টি চাবলৈ চ' আপোনালোকক দেখাই আছো নাম পাৰ্টি কেনেকুৱা হ'ব আমিও নাচিম বহুতে নাচিব মই নানাচো বাৰু বেলেগে নাচিব আপোনালোকক দেখাই আছো এতিয়াতো আজি বহুত ছোৱালী চালে
আপুনি মোক কিয় কৈছে আৰু মই চকুতাত ফ্লাছত মাৰি আছে ক'ত সোমাওঁগে ঠিক নাই দেই ৰাইজ বাইক চলাই আছে বেছি আৰু সি তেনেকেই চাওক এইবিলাকৰ পাৱাৰ মেন অফ পাৱাৰ চ' আপোনালোকক দেখাই আছো লাইভ এড ব'লক এনেকৈ আমাৰ নামৰি পাৰ্টি চেছ হৈ গ'ল আৰু এতিয়া যাম চবৰে ঘৰা ঘৰি কাৰণ ইয়াত ভাত খাই লৈ পেলাই চব যাব ঘৰা ঘৰি তো গাইছ চাওঁ এতিয়া নামতি পাৰ্টি চব সমাপ্ত হৈ গ'ল চব বাই বাই এতিয়া ইয়াত আমি নাথাকোঁ ঘৰলৈ যামগৈ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গাইছ ছাবস্ক্ৰাইব আৰু লাইকটো জানে গাইছ 10টা প্লিজ গাইছ 10টা লাইক কৰি দিব না কিনো আৰু আপোনালোকৰনো কি যায় বে 10টা লাইক 10টা লাইক গাইছ চ' কৃষ্ণ প্ৰভু পাই গ'লোহি গাইছ চ' আমি এতিয়া ঘৰত যাম আৰু বিকি যাব শুবলৈ ময়ো যাম শুবলৈ বিকি বোলে খোৱাৰ আগতে পাই বোলে হাগি যাব হাগি পেলাই শুব ফিউল চেক কৰক গাইছ ফিউলে নাই যেন তেনে আহি ঘৰ পাইছোহি লওক মোবাইল